ভাল লাগিছে আপুনি বঢ়িয়া এক্টিং কৰিছে এই মাজে মাজে এইখিনি বহুত দিন পাৰ হৈ গ'ল এইখিনি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু নতুন ব্লগ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আজি আমি গৈ আছোঁ ৰূপহীহাট নগৰ ৰূপহীহাট তাত শ্বুটিং আছে অলপ এতিয়া আমি আহিছোঁ বতৰজোবা এটা পেট্ৰল পাম্পত এটা গাড়ীত তেল ভৰাবলৈ আহিছিলোঁ অলপ তেল ভৰাই লওঁ যাতে অসুবিধা নহয় বাটত এতিয়া আমি বাইকত উঠিলোঁ এতিয়া আমি গৈ আছোঁ বাইক চলাই আছে আমাৰ DS ব্লগ আমি এতিয়া গৈ আছোঁ এই বৰষুণ আহিছে ন এই মই কেনেকৈ যাম আগত যাব লাগি গৈছোঁ বৰষুণ আহিছে না তিতিলে ভাল লাগে নেকি ভাল নালাগে আমি পথাৰত আছোঁ পথাৰত মানে ভিডিঅ' কেইটামান বনালোঁ শ্বুটিং শেষ হ'ল আমি গুচি যাম এয়া চাইছোঁ কিমান মানুহ আহিছে প্ৰায় 200-300 মানুহ হ'ব শ্বুটিং চাবলৈ আহিছে এয়া চাইছে আমাৰ দাদা এই জলদি তোমালোকে দাদা তুলতাজি হাই ফ্ৰেণ্ডছ এতিয়া আমাৰ শ্বুটিং শেষ হ'ল এয়া চাইছে দাদা দাদা কি ক'বা আজি শ্বুটিং কৰি কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি বঢ়িয়া এক্টিং কৰিছে এই মাজে মাজে এইখিনি বহুত দিন পাৰ হৈ গ'ল এইখিনি কৰা নাই এতিয়া ফটক কৰি এইটো ঠিক আছে এতিয়া আমি এই বৰষুণ আহিছে জলদি যোৱা শাৰী পাতি আহিছে সকলোৱে লাইন লাগিছে এই পিছফালে লাইন লাগিছে হাই ফ্ৰেণ্ডছ আমি ইয়াত শ্বুটিং কৰিবলৈ আহিছোঁ এয়া চাইছে ইমৰান আৰু পিংকি এই দলঙৰ ওপৰত আছে এয়া চাইছে সকলো আহিছে শ্বুটিং কৰিবলৈ কোনোবা চাবলৈ আহিছে মানে কি কম আৰু ইমান কাজিয়া দেখাকেহে মই কাটি দিছো একদম কি হৈছে ইমান কাজিয়া লাগিছে বুঢ়াডালে মোৰ লগত নকবা আৰু ভাই কাৰ ছাগলী এইবিলাক মানে কি শ্বুটিং কৰি আছিলো তো আমাৰ ছাগলী হেৰি ধান খেতি খাই দি আছে সেইকাৰণে মানে হেৰি কৰিছে হেল্ল' ফ্ৰেণ্ডছ আমি ইয়াত শ্বুটিং কৰিবলৈ আহিছোঁ ইমৰান দাও আহিছিল এয়া চাওক কিমান মানুহৰ ভিৰ এতিয়া আমি ৰূপহীৰ পৰা অলপ ভিতৰত সোমাইছোঁ দাদা এই জেগাটোৰ নামটো কি নাঙলদোৱা এতিয়া আমি নাঙলদোৱা আশীগড়ত আহিছোঁ এয়া চাওক মানুহৰ ভিৰ শ্বুটিং চলি আছে তাত মই এক্টিং কৰি পুখুৰীত গা ধুই আছে পকী দুজন এতিয়া গা ধুই আছে কি কৰিব পুখুৰীত বাকি সবখিনি আমি যেতিয়া এক্টিং কৰিলোঁ এই ভিডিঅ'টো চাগে গাঁৱৰ মানুহে চাব গাঁৱৰ মানুহৰ ৰিয়েকশ্যনটো বেলেগ থাকিব সেই আপোনালোকে সঁচা নাভাবিব দেই সেইটো জাষ্ট অভিনয় আমাক ধৰি পিটিছে বহুত এনে কোনোবা ক্লিপ যদি মোবাইলত এৰি দিয়ে তো আপোনালোকে ভিডিঅ'টো বেয়া বুলি নাভাবিব এক্টিং হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ এতিয়া আমি আছোঁ নগাঁৱৰ ৰূপহীহাট ইয়াত ভিডিঅ' শ্বুটিং কৰিবলৈ আহিছিলোঁ আমাৰ লগত আছে ইমৰান দা আছে পিংকি আছে আৰু আমাৰ গাঁৱৰ ইমৰান আছে TH ব্লগ আমি ইয়াত আহিছোঁ HBM 24 আছাম নিউজ চেনেলৰ পৰ্টেলত মানে এটা কেইটামান ভিডিঅ' বনাব লাগে তাত মানে ইণ্টাৰটেইনমেণ্টৰ চেনেল এটা খুলিছে তাত মানে আমি ভিডিঅ' বনাবলৈ আহিছোঁ ইয়াত চাইছে আমি বিল্ডিঙৰ ওপৰত আছোঁ এই HBM 24 আছাম নিউজ পৰ্টেলৰ ষ্টুডিঅ'ত আছোঁ এয়া চাইছে বাহিৰৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ এয়া চাইছে ইফালে আপুনি ৰূপহী যাব পাৰিব ইফালে ৰূপহী আৰু ইফালে নগাঁও ৰোড এইটো হৈছে মেইন ৰোড ৰূপহী আৰু নগাঁও যোৱাৰ এই নগাঁও আৰু ৰূপহী যোৱাৰ মাজতেই পৰে HBM 24 আছাম নিউজ পৰ্টেলটো ইয়াত আৰু গেছ চিলিণ্ডাৰৰ কিবা হেৰি আছে তো ইয়াতে আমি আহিছিলোঁ কেইটামান ক্লিপ আপোনালোকক দেখুৱাম কেনেকৈ আমি শ্বুটিং কৰোঁ কি কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাব ভাল লাগিলে শ্বেয়াৰ অলপ কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিছে এতিয়া আমাৰ শ্বুটিং শেষ হ'লগৈ মোৰ তাত আছে TH ব্লগ এতিয়া আমি ষ্টুডিঅ'ত আছে ইমৰান দা ক'ব নে কিবা আজি শ্বুটিং কৰিলোঁ বহুত কষ্ট বহুত মাৰ খালোঁ শ্বুটিঙত তো বহুত ভাল লাগিছে
খাই শ্বুটিং কৰোঁতে কৰোঁতে পুখুৰীত নামি গৈছো চালে এইটো ভিডিঅ' চিৰিয়াছ নল'ব কোনে চিৰিয়াছ নল'ব ভিডিঅ' নাই ঠিক আছে ঠিক আছে আহোঁ হা বাই বাই